फेब्रुवारी जेरै खोथा होनाय बेबादिनो खामानि मोनबा रादायखौ मावफुंनो जागायबाय। 6 सिडिउलनि सिङाव गोरोबथा जानाय बिटिसि गोरोबथानि 24थि फालिथाया जाफुंसारबाय। क'क्राझार सहरनि ग्रीनफिल्डआव 24थि बिटिसि गोरोबथा सानखौ गाजा गोमजायै फालिनाय जायो। गाहाय आलासि महरै नुजाथिफैयो आसामनि गाहाय मन्थ्रि डक्टर हिमन्त बिश्व शर्माया। गाहाय मन्थ्रिया गावनि बिबुंथियाव बिटिसि ओनसोलनि जौगानायनि थाखाय माखासे बिथांखि आरो मावथांखिनि रादाय होलाङो। जर'खायै बिटिसि जौगानायनि थाखाय 1000 कौटि रां थोंजोङै दानहरनाय, 15,000 लाइमोनफोरनो 2 लाख राङै हेफाजाब होनाय, बर'नि हारिमुवारि मोसानायजों लोगोसे गुबुन गुबुन हारिनि मोसानायखौ दिल्लीयाव दिन्थिफुंहैनाय आरो गुबुन गुबुन नोगोराव बड'लेण्ड हाउस लुफुंनो थाखाय राङारि अनसुंथाइ होनाय आरो गोबां बिथिङाव बिटिसिखौ रांखान्थियारि हेफाजाब होगोन होननानै खोथा होयो गाहाय मन्थ्रि डक्टर हिमन्त बिश्व शर्माया। 100 सानाव आगान होनाय हाग्रामा महिलारि दैदेननाय बिपिएफ सोरखारा थांनाय बिटिसि बिसायख'थियाव मोनबा रादायफोरनि खोथा होनायखौ दिनैनिफ्राय मावफुंनो जागायजेनबाय। बेबादिनो रादाय होनाय बादियै दिनै हा फाट्टा, बेखार लाइमोनफोरनो, बेंगुरा बेंगुरि सुबुंफोरनो अनसुंथाइ होनायखौ जागायो। 10था गुबुन गुबुन साब डिभिजनाव 24थि बिटिसि गोरोबथा सानखौ गाजा गोमजायै फालिनाय जायो। बेखार लाइमोनफोरनो 2 लाख राङै, देहायारि नोरजिया सुबुंफोरनो, बैसोगोरा सुबुंफोरनो गावसुंथानो हानायनि थाखाय राङारि हेफाजाब होनायखौ बिटिसिनि सिप हाग्रामा महिलारि दैदेननायाव हाबाफारिनि गेजेरजों जागायनाय जाबाय। बिटिसि एकर्डआ भारत सोरखार, आसाम सोरखार आरो बड' लिबारेशन टाइगार्सनि गेजेराव 2003 मायथाइनि 10 फेब्रुवारियाव जालांनाय मोनसे गोरोबथामोन। भारतनि संबिजिरनि सिङाव बे गोरोबथानि गेजेरजों सोलोंथाइ, आबाद आरो अरन बायदि मोन 40 गुबुन गुबुन आयदानि सायाव गावबा गावनि आयेन बानायनो हानाय गोहो मोनदोंमोन। 24th বডোলেণ্ড ডে সেলিব্রেশন কৰিবলৈ গৈ আছো আমি আজি। তো প্ৰথমতে এই সেলিব্রেশনৰ প্ৰথমতে আমি আমাৰ যাৰ আদৰ্শ, যাৰ নীতি দ্বাৰা দি আমি আজি এই বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলটো পাবলৈ সক্ষম হৈছে, বডফা উপেন্দ্ৰনাথ ব্ৰহ্ম, তাকে আমি প্ৰথমে শ্ৰদ্ধাঞ্জলি জনাইছো। আৰু আমাৰ সকলোৰে দায়িত্ব বিটিচিবাসী ৰাইজ হিচাপে বা বিটিচিবাসী অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ কাৰণে। তো আমি সেই হিচাপত বডফা উপেন্দ্ৰনাথ ব্ৰহ্মক আমি প্ৰথমে সকলো একেলগে আমি শ্ৰদ্ধাঞ্জলি জনাইছো। যিহেতু আমি বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো আদৰ্শ নীতি, ইয়াৰ দ্বাৰা দি আমি এই বিটিচিটো পাবলৈ সক্ষম হৈছে। আৰু ইয়াৰ সকলো জাতি জনগোষ্ঠীৰ কণ্ট্ৰিবিউশ্যন আছে আৰু সকলো জাতি জনগোষ্ঠীয়ে আজি বডফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনাইছো। ইয়াৰ পিছত আমি বডোলেণ্ড মাৰ্চাৰ্ছ, বডোলেণ্ড মুভমেণ্টৰ সময়ত 1987ৰ পৰা 2003 লৈকে যিমান শ্বহীদ হ'ল, ইহঁতক আমি শ্ৰদ্ধাঞ্জলি জনাম। ইয়াৰ পিছত আমি আজি আমাৰ বিপিএফ দলৰ যিটো পাৰ্টি অফিচ, নতুনকৈ পাৰ্টি অফিচ, এইটো আমি ফাউণ্ডেশ্যন দিম। ইয়াৰ পিছত আমাৰ মেইন কাৰ্যসূচীত আমি আহিম। এইটো হ'ল 5টা গেৰেণ্টিৰ ভিতৰত গেৰেণ্টিৰ যিটো চেৰেমনিয়েল ডিষ্ট্ৰিবিউশ্যন, সেইটো আজি হ'ব। আৰু ইয়াৰ পিছতে আমাৰ মেইন যিটো পাব্লিক মিটিং, সেইটো আৰম্ভ হ'ব। পাব্লিক মিটিঙত আমাৰ চিফ গেষ্ট হিচাপে আহিব আমাৰ অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু আহিব আমাৰ অসমৰে কেবিনেট মন্ত্ৰী জয়ন্ত বৰুৱা ডাঙৰীয়া আহিব। অৰ্থাৎ সেইখিনি আজিৰ দিনবোৰ কাৰ্যসূচীটো মুঠতে প্ৰথম আমাৰ কাৰ্যসূচী হয় প্ৰত্যেক বছৰে সেই বডফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনোৱাটো 1 নম্বৰ এজেণ্ডা। 5টা গেৰেণ্টিৰ ভিতৰত মানে কি কি 5টা গেৰেণ্টিটো হ'ল আমাৰ যেনিবা সকলো জাতি জনগোষ্ঠীকে মাটিৰ পাট্টা দিয়া 1 নম্বৰ। 2 নম্বৰত আছে আমাৰ গৰীব দুখীয়াসকলক আৰ্থিক সাহায্য দিয়া। 3 নম্বৰত আছে আমাৰ সেল্ফ হেল্প গ্ৰুপ, ইহঁতক আমি আৰ্থিক সাহায্য দিয়া।
ইয়াৰ পিছত হেণ্ডিকেপসকলক আৰ্থিক সাহায্য দিয়া, ইয়াৰ পিছত আমাৰ ছিনিয়ৰ চিটিজেনসকলক আৰ্থিক সাহায্য দিয়া, এইটো ফাৰ্ষ্ট গেৰাণ্টি। ইয়াৰ বাদেও আমাৰ আজি এই বাগৰুম্বা যিটো দোহৌ, ইয়াত যিসকল পাৰ্টিচিপেট কৰিছিলে 10,000 নাচনীসকলক আমি আজি চেৰেমনিয়েল জাষ্ট অনাৰ দিম আমি, সেইটো কাৰ্যসূচী আছে। আৰু ইয়াৰ পিছত আমাৰ কিছু এৱাৰ্ড আছে, স্পৰ্টছৰ এৱাৰ্ড আছে আৰু লেটাৰাৰী এইবিলাক এৱাৰ্ড আছে। মুঠতে এইবিলাক গোটেই কাৰ্যসূচীবিলাক আমি চিফ মিনিষ্টাৰ ডাঙৰীয়া অহা আগতে আমি এইবিলাক শেষ কৰি ল'ম। ইয়াৰ পিছত আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া অহাৰ পিছত মেইন পাব্লিক মিটিংটো হ'ব।